আমি সার্চ বক্সত পেজ মেকাৰ টাইপ কৰি পেজ মেকাৰ আইকনত লেফ্ট ক্লিক কৰিম। এই অপশ্যনটোক টুলবক্স বুলি কয়। উইণ্ডোজ হাইড টুলছত ক্লিক কৰিলে অপশ্যনটো গুচি যাব আৰু উইণ্ডো শ্ব' টুলছত ক্লিক কৰিলে টুলবক্স আহি যাব। ফাইলত ক্লিক কৰি নিউ ক্লিক কৰিম আৰু পেপাৰ সাইজ A4 সিলেক্ট কৰি অকে ক্লিক কৰিলে এটা A4 সাইজ পেজ ওপেন হ'ব। ইয়াত মাৰ্জিন সেট কৰা আছে। মাৰ্জিন ৰিমুভ কৰাৰ বাবে আমি ফাইল ডকুমেণ্ট সেটআপত ক্লিক কৰিম আৰু ইনসাইড 0 আউটসাইড 0 টপ 0 বটম 0 লিখি অকে ক্লিক কৰিম। ফাইল ডকুমেণ্ট সেটআপত ক্লিক কৰি ওয়াইড সিলেক্ট কৰিলে পেজটো তেঢ়া হ'ব আৰু ফাইল ডকুমেণ্ট সেটআপত ক্লিক কৰি টল সিলেক্ট কৰিলে পেজটো সিধা হ'ব। ইয়াত এটা পেজ আছে। আৰু পেজ বহাব হলে আমি লেআউটত ইনসাৰ্ট পেজত ক্লিক কৰিম আৰু পেজৰ নাম্বাৰ লিখি ইনসাৰ্টত ক্লিক কৰিম। ইয়াত দুটা পেজ একেলগে জয়েন্ট হৈ আছে। পেজেছ সেপাৰেট কৰিব হলে আমি লেআউটত শৰ্ট পেজত ক্লিক কৰি অপশ্যনছত ক্লিক কৰিম আৰু ডাবল সাইডেড ক্লিক কৰি অকে কৰিম। এটা পেজৰ পৰা আন এটা পেজত যাবলৈ আমি লেআউটত গো টু পেজত ক্লিক কৰি পেজ নাম্বাৰ দি অকে ক্লিক কৰিম। পেজ ডিলিট কৰাৰ বাবে আমি লেআউট ৰিমুভ পেজত ক্লিক কৰিম আৰু এটা এটাকে পেজ ডিলিট কৰিম। এতিয়া আমি পলিগন টুলত ক্লিক কৰিম। পইণ্টাৰত ক্লিক কৰি পলিগন শেপত ৰাইট ক্লিক কৰিম। পলিগন সেটিংছত ক্লিক কৰি সাইডছ 3 লিখি অকে ক্লিক কৰিলে আমি ট্ৰায়াঙ্গল শেপ পাম। পলিগন সেটিংছত ক্লিক কৰি সাইডছ 4 লিখি অকে ক্লিক কৰিলে আমি স্কোয়াৰ শেপ পাম। ইয়াত আমি বেলেগ এটা শেপ বনাবলৈ পলিগন সেটিংছত ক্লিক কৰি সাইডছ 15 লিখিম আৰু ষ্টাৰ ইনসাৰ্ট 66% কৰি অকে ক্লিক কৰিম। কালাৰ দিয়াৰ বাবে আমি উইণ্ডো শ্ব' কালাৰ্ছত ক্লিক কৰিম। ফাৰ্ষ্ট অপশ্যনটো আউটলাইন কালাৰ, ছেকেণ্ড অপশ্যনটো ভিতৰৰ কালাৰ, থাৰ্ড অপশ্যনটো প্ৰেছ কৰিলে আউটলাইন আৰু ফিলত সেম কালাৰ হ'ব। আমি ইয়াত কালাৰ এডজাষ্টো কৰিব পাৰিম। এতিয়া আমি শেপটোক সৰু কৰি বৰ্ডাৰ দিয়াৰ বাবে পেজৰ ভিতৰত ইনসাৰ্ট কৰিম। শেপত ৰাইট ক্লিক কৰি কপি পেষ্ট কৰিম। দুটা শেপ একেলগে সিলেক্ট কৰিম আৰু ৰাইট ক্লিক কৰি কপি পেষ্ট কৰি এডজাষ্ট কৰি বহাম। এতিয়া আমি গোটেইখিনি শেপ একেলগে সিলেক্ট কৰিম। পেজটো অলপ ওপৰত উঠাই আমি এলিমেণ্ট গ্ৰুপত ক্লিক কৰিম। গ্ৰুপ কৰিলে গোটেইখিনি শেপছ একেলগে জয়েন হয়। ৰাইট ক্লিক কৰি পেজ এডজাষ্ট কৰাৰ বাবে ফিট ইন উইণ্ডো ক্লিক কৰিম। এতিয়া ৰাইট ক্লিক কৰি কপি পেষ্ট কৰিম আৰু ইয়াক ৰাইট সাইডত প্লেচ কৰিম। ৰাইট ক্লিক কপি, ৰাইট ক্লিক পেষ্ট কৰি এডজাষ্ট কৰিম।
আনগ্ৰুপ কৰিলে শ্বেপছ ছেপাৰেট হয়। চ' আমি এলিমেণ্টত আনগ্ৰুপ ক্লিক কৰিম আৰু শ্বেপছ ছিলেক্ট কৰি কেইটামান শ্বেপছ ডিলিট কৰাৰ বাবে কীবৰ্ডত ডিলিট কি প্ৰেছ কৰিম। কণ্ট্ৰল ইনভাৰ্টেড কমা একেলগে প্ৰেছ কৰিলে তলত টেক্সট কণ্ট্ৰল বক্স আহিব। গোটেইখিনি শ্বেপছ একেলগত ছিলেক্ট কৰি আমি এলিমেণ্ট গ্ৰুপ কৰিম আৰু টেক্সট কণ্ট্ৰল বক্সত 90 লিখি এণ্টাৰ প্ৰেছ কৰিম আৰু পেজৰ ভিতৰত প্লেচ কৰিম। টেক্সট কণ্ট্ৰল বক্স কাট কৰিম আৰু শ্বেপটো কপি পেষ্ট কৰি তলত প্লেচ কৰিম। গোটেইখিনি ছিলেক্ট কৰি আমি এলিমেণ্ট গ্ৰুপ আৰু লক পজিশ্যনত ক্লিক কৰিম। লক পজিশ্যন ক্লিক কৰিলে যিকোনো বস্তু মুভ নহয়। এতিয়া আমি টেক্সট টুলত ক্লিক কৰি টেক্সট লিখিম। উইন্ডো শ্ব' কণ্ট্ৰল পেলেটত ক্লিক কৰিম। এতিয়া টেক্সটখিনি ছিলেক্ট কৰি আমি যিকোনো চাইজ দি এণ্টাৰ প্ৰেছ কৰিম আৰু পইণ্টাৰ টুল লৈ টেক্সটটোক এডজাষ্ট কৰিম আৰু পেজৰ ভিতৰত ইনচাৰ্ট কৰিম। আকৌ টেক্সট টুল লৈ আমি টেক্সট ছিলেক্ট কৰিম আৰু টেক্সট ষ্টাইল ছিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিম। টেক্সট ছিলেক্ট কৰি কালাৰ দিম আৰু পইণ্টাৰ টুল লৈ এডজাষ্ট কৰিম। এতিয়া আমি এটা ৰেক্টেংগল টুল লৈ ৰেক্টেংগল ড্ৰ কৰিম। আউটলাইন কালাৰ আৰু ফিল কালাৰ দিম। আউটলাইন ডাঠ কৰাৰ বাবে আমি এলিমেণ্ট ষ্ট্ৰ'কত ক্লিক কৰিম আৰু সাইজ 10 লিখি ওকে ক্লিক কৰিম। ৰেক্টেংগলৰ এজেছখিনি ৰাউণ্ড কৰাৰ বাবে আমি পইণ্টাৰ টুলত ক্লিক কৰিম আৰু ৰেক্টেংগলটো ছিলেক্ট কৰি এলিমেণ্ট ৰাউণ্ডেড কৰ্নাৰ্ছত ক্লিক কৰি ষ্টাইল ছিলেক্ট কৰি ওকে প্ৰেছ কৰিম। এতিয়া আমি টেক্সট টুলত ক্লিক কৰি সাইজ এডজাষ্ট কৰিম আৰু কোৰ্চেছ লিখিম আৰু পইণ্টাৰ টুল ইউজ কৰি ইয়াক ৰেক্টেংগলৰ ভিতৰত প্লেচ কৰিম। আকৌ টেক্সট টুলত ক্লিক কৰি সাইজ এডজাষ্ট কৰি কোৰ্চেছৰ নাম লিখিম, যেনে PGDCA এণ্টাৰ, ADCA এণ্টাৰ, MCIT এণ্টাৰ, CCA। এতিয়া গোটেইখিনি ছিলেক্ট কৰি ইয়াত নাম্বাৰছ দিয়াৰ বাবে আমি ইউটিলিটিজ প্লাগিনছ বুলেটছ এণ্ড নাম্বাৰিঙত নাম্বাৰছত যিকোনো ষ্টাইল ছিলেক্ট কৰি ওকে ক্লিক কৰিম। লাষ্ট অপশ্যনটোত নাম্বাৰ অহা নাই, চ' আমি টেক্সট টুল ইউজ কৰি মেনুৱেলি লিখিম আৰু পইণ্টাৰ টুল ইউজ কৰি পেজৰ ভিতৰত প্লেচ কৰিম। এতিয়া আমি টেক্সট টুল লৈ অনলাইন ক্লাছেছ লিখিম ছিলেক্ট কৰি ইউটিলিটিজ প্লাগিনছ চেঞ্জ কেছত ক্লিক কৰি
এলফাবেটছ কেপিটেল অথবা স্মল লেটাৰ্ছত লিখিব পাৰিম। এতিয়া গোটেইখিনি সিলেক্ট কৰি টাইপ লিডিঙত বেছি নম্বৰ সিলেক্ট কৰিলে লাইনৰ মাজত গেপ বাঢ়িব। আকৌ গোটেইখিনি সিলেক্ট কৰি টাইপ লিডিঙত কম নম্বৰ সিলেক্ট কৰিলে লাইনৰ মাজৰ গেপ কমিব। পইণ্টাৰ টুল ইউজ কৰি ৰাইট ক্লিক ফিট ইন উইণ্ড' ক্লিক কৰিলে পেজ এডজাষ্ট হ'ব। ফাৰ্ষ্ট দুটা লাইনৰ মাজত গেপ বেছি আছে, চ' আমি টেক্সট টুল ইউজ কৰি টাইপ লিডিঙত ক্লিক কৰিম আৰু অটো অপশ্যন সিলেক্ট কৰিম। টেক্সট টুল লৈ টেক্সট সিলেক্ট কৰিম। টাইপ ষ্টাইলত ক্লিক কৰি বোল্ড, ইটালিক্স, আণ্ডাৰলাইন কৰিব পাৰিম। এটা এলফাবেট সিলেক্ট কৰি ইউটিলিটিজ, প্লাগইনছ, ড্ৰপ কেপ এপ্লাই কৰিলে ফাৰ্ষ্ট এলফাবেটটো ডাঙৰ হ'ব আৰু ইউটিলিটিজ, প্লাগইনছ, ড্ৰপ কেপ ৰিমুভ কৰিলে নৰ্মেল হ'ব। টেক্সট সিলেক্ট কৰি টাইপ এলাইনমেণ্টত ক্লিক কৰিলে আমি টেক্সটক চেণ্টাৰ, লেফ্ট, ৰাইট, জাষ্টিফাই কৰিব পাৰিম। পেজত পিকচাৰ এড কৰাৰ বাবে আমি সাৰ্চ বক্সত পেইণ্ট লিখি এণ্টাৰ প্ৰেছ কৰিম। ফাইল অপেনত ক্লিক কৰি পিকচাৰ সিলেক্ট কৰিম আৰু অপেনত ক্লিক কৰিম। পেজৰ জুম কম কৰি হোমত ৰাইট ক্লিক মিনিমাইজ দ্য ৰিবনত ক্লিক কৰিম। সিলেক্ট টুল লৈ পিকচাৰ সিলেক্ট কৰি কপি অপশ্যনত ক্লিক কৰিম। সাৰ্চ বক্সত পেজ মেকাৰ লিখি এণ্টাৰ প্ৰেছ কৰিম আৰু পইণ্টাৰ টুল লৈ ৰাইট ক্লিক পেষ্ট কৰিম আৰু ইয়াক এডজাষ্ট কৰি পেজৰ ভিতৰত প্লেচ কৰিম।